নমস্কাৰ বন্ধু-বান্ধৱীসকল, অনলাইন হেল্প আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ এই ভিডিঅ'টোত জনাব বিচাৰিছোঁ আপোনালোকৰ ষ্টাফ সিলেকশ্যন কমিশ্যনৰ যি MTS ৰিক্ৰুটমেণ্ট 2022-ৰ অনলাইন চলি আছে, তো এই বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। তো ইয়াত কিমান পোষ্ট আছে, তো কেনেকৈ এপ্লাই কৰিব, তো সম্পূৰ্ণখিনি এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ হ'লেই চাই থাকিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট। তো যদিহে আপুনি মোৰ চেনেল প্ৰথমবাৰ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব, যাতে মই দিয়া সকলোবোৰ ভিডিঅ' সকলোতকৈ আগতে আপুনি পায়। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এটা আপুনি দেখিবলৈ পাইছে SSC MTS ৰিক্ৰুটমেণ্ট 2022 মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ এক্সাম। তো এইটো তলত দিয়া আছে, আপোনালোকে দেখিবলৈ পাইছে ষ্টাফ সিলেকশ্যন কমিশ্যনাৰ SSC, লাষ্ট ডেট 30/4/2022। তো 2022 চনৰ এপ্ৰিলৰ 30 তাৰিখলৈকে লাষ্ট ডেট। Staff Selection Commission SSC is going to release the official notification for the recruitment of multitasking non-technical staff examination 2021 shortly. Interested and eligible candidates may apply online here. তো আপোনালোকে যদিহে আপোনাৰ মন লাগে তো আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। নেম অফ এক্সাম মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ সিলেকশ্যন Staff Examination 2021 নং অফ পোষ্ট। তো ইয়াতে পোষ্ট কিমানটা আছে, তো ইয়াতে দিয়া আছে MTS to be updated লেটাৰ। তো ইয়াতে দিয়া আছে পোষ্ট হাৱালদাৰ 3603। তো 3603টা পোষ্ট আছে। তো পে স্কেল দিয়া আছে আপোনাৰ 18,000ৰ পৰা 56,900লৈকে। লেভেল 1 for 7 CPC pay metric. Nationality, the nationality of the candidate should be a citizen of India, subject of Nepal. তো তাৰপিছত দেখিবলৈ গৈছে তো এজ কিমান লাগিব, আপোনাৰ কিমান ৰিলেক্সেশ্যন দিয়া হ'ব, তো সবখিনি ইয়াত দিয়া আছে। তো 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত ইয়াতে তলত দিয়া আছে এজ ৰিলেক্সেশ্যন, দ্য কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন ইজ এজ মেনশ্যন বিল'। তো ইয়াতে দিয়া আছে SC আৰু STৰ কাৰণেতো যিমানখিনি বয়স লাগে তাতকৈ আৰু 5 বছৰ বঢ়াই দিয়া হ'ব। তাৰপিছত OBC আছে, তো OBCত 3 বছৰ তো ৰিলেক্সেশ্যন কৰিব। তাৰপিছত PWD আনৰিজাৰ্ভৰ আপোনাৰ আছে 10 বছৰ 10 ইয়াৰ্ছ। PWD OBC ইয়াতে আছে 13 ইয়াৰ্ছ, তো 13 বছৰ। তাৰপিছত PWST SC, তো ইয়াতে আছে 15 বছৰ এজ ৰিলেক্সেশ্যন কৰিব। তাৰপিছত এক্স ছাৰ্ভিচমেনৰ 3 বছৰ এজ ৰিলেক্সেশ্যন কৰিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন অৰ ৰিক্ৰুটমেণ্ট ফৰ এ ৰেকগনাইজড বৰ্ড। তো মেট্ৰিক পাছ কৰিব লাগিব আৰু তো যিকোনো বৰ্ডৰ পৰা। তাৰপিছত ইয়াতে দিয়া আছে তো এপ্লিকেশ্যন ফিজ অফ SSC MTS এক্সাম। তো এই MTS এক্সামৰ কাৰণে এপ্লাই কৰোঁতে আপুনি কিমান ফিজ দিব লাগিব, তো ইয়াতে সম্পূৰ্ণ দিয়া আছে। তো SC ST PWD ESM ওমেন, তো এইবিলাকে টকা দিব নালাগে, নীল। তাৰপিছত ইয়াতে দিছে UR, তাৰপিছত দিয়া আছে /OBC। তো এই দুটা দিব লাগিব 100 টকা। পে'মেণ্ট মোড, তো ভীম UPI দি দিব পাৰে, আপুনি নেট বেংকিং দি দিব পাৰে, বাই ইউজিং ভিছা। তো আপুনি কাৰ্ডেদিও দিব পাৰে, মাষ্টাৰ কাৰ্ড, মেষ্ট্ৰ, ৰুপে, ক্ৰেডিট, ডেবিট। তো আপুনি যিকোনো ইয়াৰে এটা ইউজ কৰি দিব পাৰে। তাৰপিছত দিয়া আছে SSC এক্সাম চেণ্টাৰ্ছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া। তো আমাৰ নৰ্থ ইষ্টত SSC এক্সাম চেণ্টাৰটো ক'ত কি দিয়া আছে, তো এইবিলাকত আপুনি যোনটোত আপোনাৰ সুবিধা হয় তাত সেইটো চিলেক্ট কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো দিয়া আছে হাউ টু এপ্লাই SSC MTS ভেকেঞ্চি। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব, তো ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। তো মই ৱেবছাইটৰ লিংকটো
কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াৰ ডেছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে তাত যাই এপ্লাই কৰিব পাৰিব। আৰু এইটো পেজত যাই কিনে আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰি আপোনালোকে ইয়াতে ডাইৰেক্টও কৰিব পাৰিব। তো ৰেজিষ্টাৰ কৰিব প্ৰথমতে, তাৰপিছত লগ ইন কৰি এপ্লাই কৰিব পাৰিব। তো কেনেকৈ এপ্লাই কৰিব, কেনেকৈ ৰেজিষ্টাৰ কৰিব মই এটা বেলেগ ভিডিঅ'ত আপোনালোকক জনাম। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো যদিহে ভিডিঅ'টো ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই।